আমার বিপিএফ দল হিসাবে কাজলগাঁও সমষ্টি হিসাবে বিরাট মজবুত। কাজলগাঁও সমষ্টি হিসাবে বিপিএফ দল বিরাট মজবুত আৰু পানীৰাম ব্ৰহ্ম ডাঙৰীয়া জিকাটো 100%। আৰু মই ৰাজহুৱাভাৱে ক'বলৈ পাহৰিছোঁ যে পানীৰাম ব্ৰহ্ম EM পাব, বাছ মন্ত্ৰী হ'ব। আমাৰ অকল ফৰ্মেলিটিহে বাকী আছে, বাছ আমি চৰকাৰ গঠন হোৱাটো ফাইনেল। নাই, ৰাতি হওক দিন হওক আমাৰ বিপিএফ দলৰ মিটিংটো চলিবই, দিনতো চলিব ৰাতি হ'লেও চলিব। কিন্তু ইহঁতৰ নিচিনা আমি হেলিকপ্টাৰ নামিলেও, আজি মই শুনিছোঁ গোৰ্খাৱৰ কিবা হেলিকপ্টাৰ নামাই দিছে, 1.5 ঘণ্টা ৰখি মানুহে নাই বোলে, এনেকুৱা হয়। আমাৰতো হেলিকপ্টাৰৰ প্ৰয়োজন নাই, এই হাজাৰ হাজাৰ মানুহ 8 বছৰলৈকে মই আজি যিটো দেখিবলৈ পাইছোঁ 4খন মিটিঙত হাজাৰ হাজাৰ মানুহ, মুঠতে মানুহ কম নহয়, অভাৱ নহয়। মুঠতে এইবাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে বিৰাট ফিল কৰিছোঁ এই প্ৰমোদ বড়োৱে যোৱা 5 বছৰত ভাল কাম কৰা নাই, এই আগৰ বিপিএফটোহে ভাল হ'ব, বিপিএফটোৱে ভাল চলাব পাৰিব, এনেকুৱা ভাবি পেলাই চবেই সহায় কৰিবলৈ আগবাঢ়ি আহিছে। 32 মাইনাছ 32 প্লাছ পাব বুলি কৈ আছে। স্যার আজি উৎসৱৰ ব্ৰহ্ম এটা কথা কৈছে যে বিপিএফ হাগ্ৰাম হ'লে বহুত বেকফুটত আছে। আন্ডাৰগ্ৰাউণ্ড দেখো আপুনি ইউজি কো মই আন্ডাৰগ্ৰাউণ্ড কম বেকফুটত গৈছে, গতিকে 8ৰ পৰা 7টা আসন পাব, এনেকুৱা ধৰণৰ কথা কৈছে। আন্ডাৰগ্ৰাউণ্ডত কথা, এইটো আন্ডাৰগ্ৰাউণ্ডত ব্যক্তিগত কথা, ৰাইজৰ অপিনিয়ন নহয়। তো চন্দন ব্ৰহ্মই আজি কৈছে যে চন্দন ব্ৰহ্ম, মই কালচাৰেল ডিপাৰ্টমেণ্টত বড়ো হাৰিমু আপাত একটা আছে আমাৰ, ইয়াৰে প্ৰেচিডেণ্ট দিব, সি বেকাৰ নাযাব, এইটো হাৰাটো হাৰিব, 100% হাৰিব। তথাপিও মই তাক মৰম কৰি বড়ো হাৰিমু আপাত আমাৰ একটা আছে, ইয়াত প্ৰেচিডেণ্ট দিব। স্যার চন্দন ব্ৰহ্মৰ কথাটো যিটো উলিয়াইছে, আপুনি সভা সমিতিত সভামন্ত্ৰী বুলি এটা শুনা পাব, কিহৰ কাৰণে? সভামন্ত্ৰী মানে দিম বুলি কয়, একো নিদিয়ে। আগত 15 বছৰ কেবিনেট মন্ত্ৰী হোৱা সময়ত সেই এনেকুৱাই মানুহসকলক ঠগাই পেলাই আহিছে। এতিয়া চন্দন আৰু খাম্পা নাথাকাৰ কাৰণে চিৰামবাসী ৰাইজে বহুত লিডাৰ বহুত কৰ্মীয়ে ওলাই আহিছে, ইহঁতে দাদাগিৰি কৰি পেলাই মানে হস্তাক্ষৰ কৰি ৰাখিছিল বহুত কৰ্মী বহুত নেতাসকলক। এতিয়া চন্দন আৰু খাম্পা নাই, চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ বিপিএফ দলৰ সকলো ৰাইজে ফ্ৰী হ'ল। চন্দন বৰ্মই আৰু এটা দাবী কৰিছে যে আপুনি যি মাটি বিক্ৰী কৰি নিৰ্বাচন খেলিছে এয়া চন্দন বৰ্মই কিনি দিয়া। চন্দন ব্ৰহ্মই কিনি দিছে, কৰ দেখাই দে না, কিবা প্ৰমাণ আছে? কংগ্ৰেছৰ মুখপাত্ৰ ফুৰিবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জমছাৰ আলীয়ে কৈছে বিজেপিৰ ৰিমোটত বিপিএফে চলি আছে। মই এনেকুৱা চলোৱা মানুহ নহয়।